নমস্কাৰ বন্ধুসকল, আজি আমি হ'বলগীয়া অসম পুলিচৰ ৰিটেন টেষ্ট আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগত হৈ থকা ৰিটেন টেষ্টত আহিবলগীয়া কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে সেই পৰীক্ষাবোৰত তাৰ বিষয়ে আজি আমি 15টা প্ৰশ্নৰ লৈ আহিছোঁ। এই প্ৰশ্নৰ উত্তৰটি লৈ আজি আমি আলোচনা কৰিম কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। হয়তো মই নকওঁ যে ইয়াৰ পৰা কমেণ্ট পৰিব, কিন্তু যতদূৰ সম্ভৱ এনেকৈ আহিব পাৰে। তো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তো লাইক, কমেণ্ট আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যতে আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ পায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে হুইচ চিটি ইজ অলছো নো এজ দ্য কালচাৰ কেপিটেল অফ আছাম। অসমৰ কোনখন চহৰক সংস্কৃত চহৰ হিচাপে জনা যায়? ইয়াৰে উত্তৰটো হৈছে 1 নম্বৰ যোৰহাট। 2 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছাম ইজ। অসমৰ কোনখন প্ৰথম বেচৰকাৰী কলেজ আছিল? ইয়াৰে উত্তৰটো হৈছে JB কলেজ, যোৰহাট। 3 নম্বৰটো হৈছে when মাজুলী ইজ ফৰ্মally declared as a district in Assam। মাজুলীখন কিমান চনত ডিষ্ট্ৰিক্ট হিচাপে ঘোষিত হয়? উত্তৰ হ'ল ছেপ্টেম্বৰ 2016, 2016 চনৰ ছেপ্টেম্বৰ মাহত ঘোষিত হৈছে। 4 নম্বৰ হ'ল হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেল প্লেণ্ট বাই যাদৱ পায়ং। যাদৱ পায়ঙৰ দ্বাৰা অকলশৰীয়াকৈ কোনখন ফৰেষ্টক তৈয়াৰ কৰা হৈছিল? ইয়াৰে উত্তৰটো হ'ল মলয় ফৰেষ্ট। 5 নম্বৰ হ'ল ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিজিগনেটেড এ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম। পোন প্ৰথমবাৰৰ বাবে কাজিৰঙাখনক কিমান চনত সংৰক্ষিত অৰণ্য হিচাপে ৰখা হৈছিল? উত্তৰ হ'ল 1908 চনত। 6 নম্বৰ হ'ল হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম অলছো ইন ইণ্ডিয়া। অসমৰ কোনখন জিলা কাৰ্বন মুক্ত হিচাপে চিহ্নিত পাইছে? ইয়াৰে উত্তৰটো হৈছে মাজুলী। 7 নম্বৰ হ'ল ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো। ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কোৰ দ্বাৰা কিমান চনত কাজিৰঙাখন চিহ্নিত হয়? ইয়াৰে উত্তৰটো হ'ল 1985। 8 নম্বৰ হ'ল হুইচ প্লেচ ইজ নো এজ দ্য হাৰ্ট অফ দ্য আছাম নিউ বৈষ্ণৱতী কালচাৰ। অসমৰ কোনখন ঠাইক নৱ বৈষ্ণৱী ধৰ্মৰ প্ৰাণকেন্দ্ৰ হিচাপে জনা যায়? উত্তৰটো হ'ল মাজুলী। 9 নম্বৰটো হৈছে একৰ্ডিং টু দ্য 2070 elephant census total number of elephant in Assam is। 2017 চনৰ চেন্সাছ অনুসৰি অসমত কিমান হাতী আছে? উত্তৰটো হৈছে 5719টা। 10 নম্বৰ হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য কছাৰী কিংডম। কছাৰী ৰাজ্যখনৰ ৰাজধানী কোনখন আছিল? উত্তৰ হ'ল ডিমাপুৰ। 11 নম্বৰ ইন হুইচ ইয়াৰ মল্লদেৱ একুৱাইৰ্ড দ্য টাইটেল নাৰায়ণ। কিমান চনত মল্লদেৱে
নাৰায়ণ উপাধিটো পাইছিল? উত্তৰ হ'ল 1540 খ্ৰীষ্টাব্দত। 12 নম্বৰ প্ৰশ্নটো হ'ল দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টেব্লিছ ইন দ্য ইয়াৰ। কিমান চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলখন স্থাপন হৈছিল? উত্তৰ হ'ল 2003। 13 নম্বৰটো প্ৰশ্নটো হৈছে হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ দ্য BTAD কাউন্সিল? তলত দিয়া কোনখন BTAD কাউন্সিলৰ ভিতৰত ডিষ্ট্ৰিক্ট নপৰে বুলি কৈ সুধিছে। 1 নম্বৰত আছে কোকৰাঝাৰ, 2 নম্বৰত আছে বাক্সা, 3 নম্বৰত আছে গোৱালপাৰা আৰু 4 নম্বৰত আছে ওদালগুৰি। ইয়াৰে উত্তৰটো হ'ব C নম্বৰ গোৱালপাৰা। গোৱালপাৰা ডিষ্ট্ৰিক্টখন BTADৰ ভিতৰত নপৰে। 14 নম্বৰ প্ৰশ্নটো হৈছে বাই পপুলেশ্যন আছাম ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া। ইয়াতে সুধিছে অসমখন জনসংখ্যাৰ ভিত্তিত কিমান নম্বৰত ভাৰতৰ ভিতৰত? উত্তৰ হ'ল 15 নম্বৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে নাম্বৰ ৱাইল্ড লাইফ চেংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নাম্বৰ অভয়াৰণ্যখন কোনখন ডিষ্ট্ৰিক্টত আছে? ইয়াৰে উত্তৰটো হৈছে কাৰ্বি আংলং।